गोब्राब बारहुंखाजों थांनाय 2018 मायथाइयाव 627 नं सुरेन्द्रपुर गुदि फरायसालि न'आ बुदलाबनानै सिलिंखार जादोंमोन। लोगोसे न' सिङाव थानाय एसि बर्डनि सिलिंआबो बुखार जादोंमोन। जाहोनाव गाहाय फोरोंगिरि नलिन्द्र मुसाहारि बिथाङा गासै थाखो फाइलि जागायनायनिफ्राय लानानै थाखो 5 सिम फरायसाफोरखौ गंसेल' थोब्ले माब्ले खथायाव गोबां फरायसाफोरनो गावनि लेङाइ फोरोंगिरिखौ लाफानानै खस्थ' आरो जेंनाजों फोरोंनो गोनां जादोंमोन। फरायसालि सिलिंखार जानायनि उनाव सिआरसि, फरायसालि बिजिरगिरि बायदि फरायसालि सामलाय बिफाननि सुलाद लानानै सार्भे खालामदोंमोनब्लाबो दिनैसिम बोसोरब्रैयानो जाबाय, नाथाय दिनैसिम लुफुंजायाखै। गावनि गंसेल' थोब्ले माब्ले खथायाव फोरोंबोनायखौ जेंना फोरमायदों गाहाय फोरोंगिरिया आरो सोरखारखौ खावलायदों दि जेन' फरायसालिखौ थाबैनो फोसाबनानै होयो, जाहाथे गथ'फोरखौ फोरोंनायाव मोजां राहा जानाय बादि होननानै खावलायदों गाहाय फोरोंगिरि नलिन्द्र मुसाहारि बिथाङा। আজি মোৰ স্কুলখন চাৰ্ভে হৈ গ'ল, 3বাৰ মান হৈ গ'ল, তথাপি এতিয়ালৈকে গভৰ্ণমেণ্টৰ পৰা আমাৰ ইয়াতে উন্নতন এতিয়ালৈকে পোৱা নাই। গতিকে আপোনালোকৰ জৰিয়তে, আপোনালোকৰ চেনেলৰ জৰিয়তে আমি এইটো আহ্বান জনাইছোঁ যাতে অতি সোনকালে আমাৰ স্কুলখন যাতে মেৰামতি কৰি ওখানে যে কৰি দিয়ে। ইয়াৰ আগত 2018ত ছেকেণ্ডবাৰ গুণৰ বছৰৰ আগত মানে সেই তুফান হৈ মানে গোটেইখিনি উৰাই লৈ গৈছে আৰু কি। এতিয়া ইমান সুন্দৰ টিনপাত আছিলে, এচি বৰ্ড আছিলে, এখন ৰুম গোটেইখিনি শেষ, এতিয়া নাই আৰু নাইকিয়া। এতিয়া আমি ইয়াতে ক শ্ৰেণীৰ পৰা ক্লাছ 5লৈকে ইমান ছাত্ৰ আছে, ছাত্ৰৰ ক্লাছ কৰোঁতে বহুত অসুবিধা লাগি গৈছে। সেইকাৰণে মই অনুৰোধ কৰিছোঁ আৰু কি যাতে আমি ক্লাছ 3 বেলেগ, 4ৰ পৰা এনে ক শ্ৰেণীলৈকে বেলেগ যদি পাৰ্ট আমি ক্লাছ কৰিব পাৰোঁ, এই ক্লাছ মানে এই ঘৰৰ মানে স্কুলৰ জৰিয়তে আমি আপোনালোকক বহুত ধন্যবাদ জনাইছোঁ। আপোনালোকে যেনে এই চেনেলৰ জৰিয়তে আপোনালোকে গভৰ্ণমেণ্টক জানে মানে কৰি দিয়ে আৰু কি, ইনফৰমেশ্যন যেনে কৰি দিয়ে আৰু কি, তাৰ কাৰণে আপোনালোকক ধন্যবাদ কৰিছোঁ মই। এতিয়া চৰকাৰ তৰফৰ পৰা আগত মানে সিহঁতে দিছিলে, যেতিয়া 2018 যেতিয়া ভাঙি গৈছিলে তেতিয়া মই লগে লগে আহি পেলাই গোটেইখিনি ফটো স্নিপ কৰি আমাৰ বিঅ' লেভেল পঠাই দিছোঁ। এই সময় আমাৰ অমৰ সিং ব্ৰহ্ম আছিলে, অমৰ সিং ব্ৰহ্ম ছাৰো মানে কোকৰাঝাৰত পঠাই দিছে ডাইৰেক্টৰ লেভেলত। এতিয়ালৈকে নাই। ছেকেণ্ডবাৰত আমাৰ মানে MCML আছিলে জিৰণ বসুমতাৰী, একেদৰে আন্দোলনতো মই দিছিলোঁ আৰু এইটো নাই হ'ল। এতিয়া থাৰ্ডবাৰত যোৱাবাৰত আমাৰ SI ছাৰ ইনস্পেকশ্যন কৰিব বুলি আছিলে, তেতিয়া মই চিআৰচিৰ মই মানা কৰিছোঁ, মই গোটেইখিনি ফটো স্নিপ কৰি পেলাই আপোনাৰ জৰিয়তে মই কচুগাঁও ব্লগত হেণ্ডঅভাৰ কৰি দিম বুলি মই কৈছোঁ আৰু কি। তেতিয়া লগে লগে মই গোটেইখিনি ফটো স্নিপ কৰি 6টা কপি বনাই পেলাই মই কচুগাঁও ব্লগ দিছোঁ আৰু কি SIৰ জৰিয়তে। এতিয়ালৈকে নাই। এতিয়া মোৰ ক্লাছ কৰাৰ কাৰণে বহুত অসুবিধা লাগি আছে। গতিকে আপোনালোকৰ চেনেলৰ জৰিয়তে সেইখিনি ইনফৰমেশ্যন দি পেলাই আমি এতিয়া ক্লাছ কৰিবলৈ সুবিধা পাই। এতিয়া ওচৰতে 23, 24, 25, 26 তাৰিখে আমাৰ গণ উৎসৱ আছে। এই গণ উৎসৱ কাৰণে আমি কেনেকৈ প্ৰিপেয়াৰ হ'ম, এতিয়া ঘৰত মানে ভাল নহয়। সেইকাৰণে আমি অনুৰোধ কৰিছোঁ আৰু কি আপোনালোকৰ জৰিয়তে এইখিনি ইনফৰমেশ্যন পাই কপিনে যেনে চেনেল দিয়ে।